হেল্ল' নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ব্লগলৈ। আজি একচুৱেলি আমি গৈ আছোঁ কি আমাৰ ইয়াৰ পৰা অলপ দূৰতে হয়, কৰমঙা বুলি জেগা এটাত গৈ আছোঁ। ৰাস্তাত কিমান ট্ৰাফিক পাওঁ, কি হয় কি নহয় আপোনালোকে চাই গৈ থাকিব। আৰু বেংগলোৰ ট্ৰাফিক কেনেকুৱা হয় আপোনালোকক দেখুৱাম যদি পাৰোঁ, সম্ভৱ হয়। তো বৰ্তমান মই অলপ ট্ৰাফিকৰ মাজতে আছোঁ বুলি ক'লেও ভুল হয়। চাই থাককচোন আপোনালোকে। কি কামত গৈ আছোঁ, একচুৱেলি এইটো এটা ফাইনেন্সৰ কামত গৈ আছিলোঁ। তাতে গৈ কি হয় কি নহয় এটা চাওঁ। তাৰপিছতে এতিয়া আপোনালোকে চাওক ৰাস্তাৰ ভিৰ ভাৰবিলাক, আৰু মাজে মাজে কি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আমি গৈ আছোঁ স্কুটিত। একচুৱেলি বহুত ৰ'দ দিছে, কাৰা ৰ'দ দিছে, সাংঘাতিক। ইয়াতে একচুৱেলি ট্ৰাফিক ষ্টাৰ্ট হৈছে বুলি ক'লেও ভুল নহ'ব। বহুত দূৰলৈকে আপোনালোকে দেখি পাইছেনে? মই আপোনালোকক যদি অলপমান জুম কৰি দেখাই দিব পাৰোঁ, চাওক কিমান দূৰলৈকে ট্ৰাফিক হৈ আছে। চাই থাকক আপোনালোকে কিমান কি হৈ গৈ থাকে, আৰু দেখাবলৈ আপোনালোকক চেষ্টা কৰিব। ৰাস্তাৰ ইপাৰে দেখিছে যে এইটো একচুৱেলি ইয়াতে গল্ফ খেলে, কিন্তু আপোনালোকক এতিয়া নেদেখাওঁ। মই আহোঁতে এইটো ৰাস্তাটো ইপাৰেদি যেতিয়া আহিম মই তেতিয়া আপোনালোকক দেখাম ধুনীয়াকৈ। বৰ্তমান গৈ আছোঁ। বহুত ধুনীয়া টাৰ্ণিং এটা এইটো। আহি আকৌ ট্ৰাফিকৰ মাজত সোমাই গ'লোঁ। ওলাইছোঁ, এতিয়া গৈ আছোঁ। চাওক আপোনালোকে ৰাস্তাৰ কাষে কাষে গছবিলাক ৰুই দিছে, কিমান ভাল লাগে ইয়াতে। একচুৱেলি চাওকচোন কেনেকৈ লাগিছে। মোৰ কাৰণেতো বহুতেই ভাল লাগে। এনেকৈ গছবিলাক ৰুই দিয়া আছে, কিমান ধুনীয়া লাগিছে, হয় নাই? মোৰ এইটো কাৰণে বহুতেই ভাল লাগে বাৰু। আৰু সেয়া আপোনালোকে দেখিছে যে এই ক্ৰিকেট ষ্টেডিয়ামটো ৰাইট চাইডে যিটো দেখিছে, চিন্নাস্বামী ক্ৰিকেট ষ্টেডিয়ামটো হয় এইটো। যদি পাৰোঁ আপোনালোকক এদিন ক্ৰিকেট চাব আহিলে মানে মই ভিতৰ গ্ৰাউণ্ডটো দেখাবলৈ চেষ্টা কৰিম বাৰু। আৰু ষ্টেডিয়ামৰ কিনাৰে কিনাৰে গৈ আছোঁ এতিয়া।
এতিয়া আহি থকা বুধবাৰে কেলে লগাং নহয় নেকি বুধবাৰে লগাং 19 তাৰিখ হ'ব আৰু ৰখাই ল'ব পাৰিলে জানে কুটা কুটা ইয়াতে বোলো সো ফাইনেলি গাইছ চাই পালোঁ কি কাম কৰোঁ কামবিলাক কৰাৰ পিছত আপোনালোকক আকৌ লগ পাই আছোঁ আহি আছোঁ এতিয়া ওপৰলৈ গৈ আছোঁ আইডেণ্টি ফাইনেন্সৰ ওপৰতে কাৰণে ইয়াতে একচুৱেলি কি হ'ল মানে স্কুটিখন লোৱা আছিলে আইডেণ্টি ফাইনেন্সৰ পৰা তো ইয়াতে দুবাৰ কাট কৰিছে ই এম আইটো লাষ্ট ই এম আই আছিলে NOC ল'বলগীয়া আছিলে NOC ল'বৰ কাৰণে আহিছোঁ আৰু এইটো লাষ্ট মান্থত দুবাৰ কাট হৈ গৈছে তো দুবাৰ কেনেকৈ কাট কৰিলে এই কথাটো উল্লেখ কৰিছোঁ এবাৰ পইচা সিহঁতে ঘূৰাই দিব লাগিব নিশ্চয় চব আমি লৈ আনিছোঁ অলৰেডি বেংকৰ ষ্টেটমেণ্ট লৈ আনিছোঁ চব দেখাই যদি কাম ভালে হ'ব আৰু কিবা এটা হ'ব আৰু চাওঁ এই পাইছোঁ এতিয়া আইডেণ্টি ফাইনেন্সলৈকে এইটোৱে হৈছে ঠিক আছে কামবিলাক কৰি লওঁ আমি চ' ফাইনেলি গাইছ আইডেণ্টি ফাইনেন্সৰ পৰা ওলাই আহিলোঁ অফিচৰ পৰা চ' কামবিলাক কৰিব এইকেইটা NOC পাই গ'লোঁ তাৰপিছতে পইচাটো ৰিটাৰ্ণ হৈ যাব বুলি কৈছে কাইলৈ নহ'লে সোমবাৰৰ ভিতৰত চ' ইয়ালৈ আহি একো লছ নহ'লে কামবিলাক হৈ গ'ল চ' ভালে লাগিছে ত' এতিয়া আৰু ঘৰলৈ যাব আকৌ ওলাইছোঁ ঘৰলৈ মানে ঘৰ নহয় একচুৱেলি অফিচলৈ যাব ওলাইছোঁ অফিচৰ পৰা বাহিৰে আহিছোঁ এতিয়া অফিচলৈ যাওঁগৈ তাৰপিছত আপোনালোকক চাগে আৰু একো দেখাব নোৱাৰিম আজিৰ ভিডিঅ'টো ইমানতে আমনি মাৰিছোঁ টাটা বাই বাই জল্দি